হেল্ল' নমস্কাৰ সকলোকে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ জহা চাউলৰ পোলাও। এতিয়া যিহেতু লকডাউন, বজাৰত বস্তুৰ নাটনি, সেইকাৰণে ভাবিলোঁ জহা চাউলৰ পোলাওৱে বনা যাওক। তেনেই সহজতে হয়, কমতে। দেখিছেনে, মই বাটাৰ লৈছোঁ, পিঁয়াজ, তেজপাত, কাজু বাদাম, খিচমিচ সকলোখিনি লৈ লৈছোঁ মই, আৰু লগতে গৰু ঘিউ লাগিব। চাউল মই এই কাপটোতে, দেখিছে এইটো গিলাচ হয়, 1 গিলাচ লৈছোঁ। আৰু এতিয়া 15 মিনিটৰ কাৰণে মই চাউলখিনি পানীত তিয়াই থ'ম। গিলাচতে মই 1 গিলাচ লৈছোঁ। অলপ সময়ৰ কাৰণে মই পানীত তিয়াই থ'ম, খুব বেছি 15 মিনিট 20 মিনিট। এতিয়া কুকাৰত মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। পিঁয়াজ দিছোঁ, আৰু পিঁয়াজখিনি অলপ ৰঙা হ'ব দিম। তেজপাত দিছোঁ। সোৱাদৰ কাৰণে 1 চামুচ মই চেনি ব্যৱহাৰ কৰিছোঁ। কাজু বাদাম আৰু খিচমিচখিনি দি দিছোঁ। চাউলখিনি মই দি দিছোঁ। চাউলখিনি 15 মিনিটৰ পাছত এটা কেৰাহীত টুকি থ'ব, পানীটো যাবৰ কাৰণে। চাউলখিনি মই ভালকৈ পিঁয়াজৰ সৈতে ভালকৈ লৰাই দিম। অকণমান সোৱাদৰ কাৰণে মই 1 চিকুট নিমখ দিছোঁ। মই অকণমান গৰম মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, মই অকণমান দিছোঁ। বাটাৰ দিছোঁ। অকণমান গৰু ঘিউ দি দিছোঁ মই। এই গিলাচটোত 1 গিলাচ মই চাউল লৈছিলোঁ, আৰু 1 গিলাচ পানী দিছোঁ জোখত, আৰু অকণমান পানী দিম। 1 গিলাচতকৈ অকণমান বেছি দিম, কাৰণ জহা চাউল হয়, পানীটো কম লাগে। সেইটো কাৰণে মই 1 গিলাচ পানী দিম আৰু অকণমান দি দিছোঁ। এতিয়া মই ভালকৈ ঢাকন লগাই চিটি মাৰিব দিম।
হৈ গৈছে দেখিছে জহা চাউলৰ পোলাও আপোনালোকে এনেকৈ বনাই খাব পাৰে এতিয়া লকডাউনৰ কাৰণে বস্তু বহুত অভাৱ হৈছে এনেকৈ ঘৰত সহজতে বনাই খাব পাৰিব আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লৈ আহিম মই আপোনালোকৰ কাৰণে নতুন ভিডিও আজিলৈ আহিছো নমস্কাৰ